আচ্ছা, আজি আপোনালোকে কওকচোন মোৰ ছাৰপ্ৰাইজটো আপোনালোকে কেনেকুৱা পালে। যিহেতু মই আপোনালোকক কোনো এটা কথাই জানিবলৈ দিয়া নাই আৰু কথাখিনি লুকাই ৰাখিছিলোঁ, আপোনালোকে এটা শ্বক খাইছেনে নাই বাৰু কমেণ্ট বক্সত জনাব দেই। যিসকলে মোৰ যোৱাকালি লং ব্লগ চাইছে তেখেতসকলে গমে পাইছেগে মই এখন নতুনকৈ ষ্টল অপেনিং কৰিছোঁ আৰু উনদিনৰ দৰে মই কলেজ যাবগৈ ওলোৱা নাই। আজি মই যাবলৈ ওলাইছোঁ মোৰ আৰু বাৰ নিজৰ ষ্টলখনলৈ বুলি। প্ৰথমতে গৈ পাই বস্তুখিনি চিজিল কৰি আমি ভগৱানক সেৱা কৰি লৈছোঁ। যিহেতু আজি বা ষ্টলত নাথাকে, হয় আপোনালোকে ঠিকে শুনিছে, বাই যাব শ্বুটলে, আজি মই অকলে ষ্টলখন হেণ্ডেল কৰিম বাৰু। কি নহওক এজনকৈ কাষ্টমাৰ হেণ্ডেল কৰি তাৰপিছতে আহিলে মোৰ ফ্ৰেণ্ড কেইজনী, তাৰপিছত স্পেচিয়েলি কংকনাও আহিছিলে আজি আৰু বৰষা আহিছিলে, লগতে ধৃতি আৰু চয়নিকা। প্ৰতিভা আছে আৰু তাৰপিছতে তাহাঁতৰ লগত কথা পাতোতে আৰু কাষ্টমাৰখিনি যোৱাৰ পিছত আমি দোকানখন বন্ধ কৰি ঘৰমুৱা হ'লোঁ। ঘৰলৈ আহি বস্তুখিনি ঠিক কৰিলোঁ, যিহেতু অহাকালি আকৌ দোকান দিব লাগিব। সেইখিনি ঠিক কৰি একেবাৰে ডাইৰেক্ট মুখ হাত ধুই খাবলৈ লৈছোঁ জিলাপি আৰু তাৰ লগতে বহুত কিবা কিবি। বাৰু আজিলৈ আহিছোঁ, বাই।